সুইজাৰলেণ্ড ক'ত হৈছে আমাৰ গাঁৱত আহক না সংবিধানৰ আইন মতে হাতিয়াৰ ধৰিব নালাগে সেইটো আমিও মানো কিন্তু ভাই এজন মানুহ যদি বেজাৰ লাগে তেতিয়া ধৰিব না মৰিব তেতিয়া ডাইৰেক্টৰটো কোনে ল'ব বিজেপি ল'ব না ইউপিপিএল ল'ব আংগু পাংগু লিডাৰবিলাক ল'ব তেতিয়া পৰিৱেশ বেয়া হ'ব क'क्राझार जिल्ला पर्बतजरा महकुमानि सिङाव थानाय मंगलाजरा गाम्बारि बिल गामि ओनसोलाव दाब दाब ओनसोलनि आदिबासि सुबुंफोरा थार्मेल पावार प्रजेक्ट एपिडिसिएल आदानि कम्पानि फसंनो फरेस्ट बिफाननिफ्राय हा नायदिंफैदों होननानै दिनै नैथि सानाव जथायै मोनसे सावरायमेल जुथुमदों। সুইজাৰলেণ্ড ক'ত হৈছে আমাৰ গাঁৱত আহক না सावरायनायाव नुनो मोननाय बायदिब्ला मंगलाहाट मतिझरा एनसि बरझरा पार्ट 1, 2, 3 बेंडबा भगजरा जलपारा नास्रायबिल आरो गोबां गामिफोरा जथायै बे सावरायमेलनि गेजेरजों थार्मेल पावार प्रजेक्ट एपिडिसिएल कम्पानिखौ जानो होआ होननानै सावरायनायनि गेजेरजों बुंथिनायखौ नुनो मोननाय जादों। শান্তি মনে আছো শান্তি মনে খাই আছো ভাই কোনোদিনো একটা কথা দিয়া নাই না মই মাহে মাহে মই কিবা দি আছো অৰুণোদয় আজিলৈকে এই গাঁৱত পোৱাই নাই এটাও কি ভাষা কৈ আছে তেখেতে আৰু ইয়াতে কোম্পানী আমাৰ কোম্পানী নালাগে बे सावरायमेलावनो आदिबासि एबा सावथालिफोरनि गुबुन गुबुन आफादफोरनि बाहागो लादों। आसा आफाद आरो बिजेएसपिजि लोगोसे एसएसआरबि बे आदिबासि आफादफोरनि दैदेनगिरिफोरा बाहागो लानानै आदिबासि सुबुंफोरनि थामोनथा रैखाथिखौ लानानै सावरायनाय हाबाफारिखौ नुनो मोननाय जादों। আমি এইটো চাইছো বহুত দিনৰ পৰা কৈ আছিল বেটি বাঁচাও বেটি পঢ়াও হ্যাঁ ঘৰে ঘৰে শিক্ষা লাগে শিক্ষা নহ'লে নহয় ডিজিটেল ইণ্ডিয়া এইফালে কি কৈছিল হ্যাঁ সুইজাৰলেণ্ড বনাব এই সুইজাৰলেণ্ড যদি বনায় এই গ্ৰীণলেণ্ডটো কি ধ্বংস কৰিব বিচাৰিছে বৰং ছাৰে लोगोसे आदिबासि सुबुंफोरा सरकारखौ नोजोर बोनानै बायदि बायदि स्लगान होनानै खुद्रिसारनाय हाबाफारिखौ खौरां बिजोंनि गेजेरजों मिथिहोहरनायखौबो नुनो मोनदों। যোৱাকালি আমাৰ ফৰেষ্টৰ ডিএফঅ ছাৰে আহিছিল এই বিচৰকোনা গাঁৱৰ পৰা সোমাইছিল চিমনাটো দেখি গ'ল আমি বিচাৰিছিলোঁ তেখেতক পোৱা নাই তো গম পাইছোঁ ইয়াতে আদানী কোম্পানীক বোলে মাটি দিব তো সেইকাৰণে যোৱাকালিৰ পৰা আমি প্ৰতিবাদ কৰি আছোঁ কাৰণ আমি ইয়াতে 1 ইঞ্চি মাটি দিব বিচৰা নাই আৰু নিদিওঁ সেইকাৰণে যোৱাকালিও কৈছিলোঁ দৰকাৰ হয় আমাৰ জাতীয় সংগঠনৰ পৰা আৰম্ভ কৰি দলীয় সংগঠন মাতিম তথাপি মাটি নিদিম আজি তেনেকৈ 4টা 5টা আমাৰ সংগঠন আহিছে ইতিমধ্যে তো সিদ্ধান্ত লৈছোঁ যদি আমি নোৱাৰিলোঁ গোটাই পৰ্বতজৰা তথা আমাৰ গুমাৰ সাঁওতাল আদিবাসী আহি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিব যেতিয়ালৈকে আমি এই মাটিটোৰ খবৰ নাপাওঁ যে আমি মাটিটো নলওঁ বুলিয়া তেতিয়ালৈকে আমি তেনেকৈ প্ৰতিবাদ জাৰি কৰি ৰাখিম। আমি এইটো চাইছোঁ বহুত দিনৰ পৰা কৈ আছিল বেটি বাঁচাও বেটি পঢ়াও হ্যাঁ ঘৰে ঘৰে শিক্ষা লাগে শিক্ষা নহ'লে নহয় ডিজিটেল ইণ্ডিয়া এইফালে কি কৈছিল হ্যাঁ সুইজাৰলেণ্ড বনাব এই সুইজাৰলেণ্ড যদি বনায় এই গ্ৰীণলেণ্ডটো কি ধ্বংস কৰিব বিচাৰিছে বৰং ছাৰে হ্যাঁ সুইজাৰলেণ্ড ক'ত হৈছে আমাৰ গাঁৱত আহক না কেনেকৈ চলি আছে সেইকাৰণে বিশ্বাস নাই আমাৰ কোম্পানী বিশ্বাস নাই কোম্পানীত কাম কৰিব আমি খাব নোৱাৰিম ভাই তেনেকুৱা নালাগে আমি খেতি বাতি কৰি ভাল পাওঁ আমি প্ৰাকৃতিৰ সৈতে আমি জড়িত মানুহ হ্যাঁ তেনেকৈ আছোঁ তেনেকৈ থাকিম যেতিয়া আহিব যেতিয়া ভয়ানক হ'ব তেতিয়া ডাইৰেক্টৰটো কোনে ল'ব বিজেপি ল'ব না ইউপিপিএল ল'ব পৰিৱেশ বেয়া হ'ব না কোনো আংগু পাংগু লিডাৰবিলাক ল'ব তেতিয়া পৰিৱেশ বেয়া হ'ব বাধ্যত পৰি মানুহ কিবা কিবি কৰিবই এতিয়া সংবিধানৰ আইন মতে হাতিয়াৰ ধৰিব নালাগে সেইটো আমিও মানো কিন্তু ভাই এজন মানুহ যদি বেজাৰ লাগে তেতিয়া ধৰিব না মৰিব বাধ্যত পৰিব আৰু বাধ্যত ফেলাব চৰকাৰটো কোনে এইটো চিন্তা কৰিব লাগিব আমিতো চুপচাপ বহি আছোঁ শান্তি মনে আছো শান্তি মনে খাই আছো ভাই কোনোদিনো একটা কথা দিয়া নাই না মই মাহে মাহে মই কিবা দি আছো অৰুণোদয় আজিলৈকে এই গাঁৱত পোৱাই নাই এটাও কি ভাষা কৈ আছে তেখেতে আৰু ইয়াতে কোম্পানী আমাৰ কোম্পানী নালাগে ভালে ভালে কৈছোঁ কোম্পানী আঁতৰি দিয়ক ইয়াৰ পৰা ঘৰত বহাই থাক ভাই আমাৰ নালাগে।